बिजनेस चिरां जिल्लात এনেকুৱা ঘটনাৰ दिनै सासे एनडिबिया जेलनिफ्राय गनाय भिडिअ आं बै मेन चेनेलाव होदोंमोन जायफ्रा नुवाखै दा फुल नायहैजोबनो हागोन बर'निनो उकिल हाइकर्टनि उकिल दै गुवाहाटी हाइकर्टनि उकिल बिथांनि बिबुंथि आरो बिथाङा गावनो रावनावबो भिडिअखौ मोनथ'नाय नङा दायो आंनाव हरनाय भिडिअ आं बेखौ होनानै होदों नोंथांमोना बोरै मामोन दा जिखुनु जा मोनसे खौराङा बेबो हेमन्त मामाया एबारनिफ्राय जेलाव सोफिननायनि माखासेखौ मा बुस्थुखौ नोंथांमोना भिडिअखौ नायनानै ला बिनि सिगां आं मोनसे बुस्थुखौबो सानदों जोंहा मानगोनां प्रमद बर' सारनि वाइफआबो मोनसे मुभि दिरुनदों मुभि दिरुननाय माने जोंनि थाखाय जोबोद मोजां बर' हारिनि थाखाय गोबां फैसाबो नांगौ जायो आजिखालि मुभि दिहुननो मानो थिग बेबायदिनो फाइनान्सियेल जेरै जोंनि लिडारफ्रा हायोब्ला जेरै मुभि दिहुननाय मानायावबो बाहायोब्ला फाइनान्सियेलि जाय जेलाव थानाय एनडिबिफोर बिसोरनि थाखाय केस गेलेनो गोबां फैसा नांगौ जायो बेखौबो हेल्प हरोबा मोजां जागोन होननानै सानो आरोना आं गोबां मानसिफोरनि बिबुंथि बायदिब्ला बा बुंनाय बायदिब्ला जिखुनु जा मामाया मा एबार गोदानै मा बुंदों जों गोबां अनलाइननि गेमनि माबा माबि नुयो बेफोरनि बादैबो माबायदि जेलबो जानांगौ माब्रै बेखौ खोनासंनानै ला চব ৰাতিপুৱা বিজনেছ চিৰাং জিলাত এনেকুৱা ঘটনাৰ আমি খবৰ পাইছোঁ পুলিচে ব্যৱস্থা ল'ব অনলাইন ফ্ৰড বহুত বাঢ়িছে ষ্টক মাৰ্কেটত বিনিয়োগৰ নামত যিসকলে টকা পইচা লৈছে মই সাধাৰণ ৰাইজক জনাব খোজোঁ যে এনেকুৱা কোনো ব্যৱস্থা নাই আৰু নোটাৰী পাব্লিক কৰি যি বোলে আমি ইমান পাৰ্চেণ্ট সুদ দিম এনেকুৱা এই ধৰণৰ ঘটনা একেবাৰে প্ৰবঞ্চকৰ কাম ফাঁকিবাজি কাম যিসকলে ধন বিনিয়োগ কৰিছে তেওঁলোকে নতুনকৈ বিনিয়োগ কৰা বন্ধ কৰিব লাগে এনেকুৱা কোনো ধৰণৰ ষ্টক ব্ৰকাৰ আইনমতে তেওঁলোকে এনেকৈ ষ্টক ব্ৰকিঙৰ কাম কৰিব নোৱাৰে এইটো একেবাৰে আইন বিৰোধী কাম আজি পুলিচে একশ্যন লৈছে অহা কেইবাটাও দিনত আৰু একশ্যন ল'ব মই ৰাইজক এটাই অনুৰোধ কৰিম যে ষ্টক মাৰ্কেটত কোনোবাই সোমাব খুজিলে তাত ডিমেট একাউণ্ট খুলিব লাগে তাত এটা পূৰ্ণ ব্যৱস্থা আছে এনেকৈ ব্ৰকাৰৰ থ্ৰুদি ষ্টক মাৰ্কেটত যোৱাৰ কোনো ৰাস্তা নাথাকে এই গোটেই ব্যৱস্থাটো এটা ফ্ৰড আৰু এটা প্ৰবঞ্চনা ইয়াৰ পৰা সাধাৰণ ৰাইজ আঁতৰি থাকিব লাগে নহ'লে এনেই বহুত টকা ৰাইজৰ ওলাই যাব অসমৰ বাহিৰৰ বা ভাৰতবৰ্ষৰ বাহিৰৰ বহু চব এপ এই গোটেই এপবিলাকৰ পৰা আমি দূৰত থাকিব লাগে আৰু এই এপবিলাকৰ লগত যদি আমি পৰোঁ টকা পইচা যাব কোনোতো গেৰেণ্টি নাই যে ইয়াত আমি ঘূৰাই টকা পাম প্ৰথম কেইদিনমান টকা ঘূৰাই দিয়ে তাৰপিছত নিদিয়া হৈ যায় সেইকাৰণে ইমান কষ্ট উপাৰ্জিত ধন এইবিলাকত ব্যৱহাৰ নকৰাই ভাল চব এতিয়া পুলিচে আনুষ্ঠানিকভাৱে কেছ লৈছে যিহেতু পুলিচে কেছ লৈছে আজিও এৰেষ্ট হৈছে আৰু অহা কিছুমান দিনত এনেকুৱা এৰেষ্ট হৈ থাকিব আৰু আমি এই গোটেই চক্ৰটো অসমত আমি ভাঙি দিয়াৰ বাবে চেষ্টা কৰিম স্যাৰ অসম আৰক্ষী আধুনিকৰণৰ ক্ষেত্ৰত কিবা ব্যৱস্থা গ্ৰহণ কৰিছে অসম আৰক্ষীটো এটা চবচে আধুনিকিত পুলিচ স্যাৰ এই অলপতে যি আলফাৰ বোমা নিষ্ক্ৰিয় কৰাৰ ক্ষেত্ৰত আমি কথা এটা বেলেগ ঘটনা আছিল এইটো তাতে থাকিব দিওঁ